আজি 17তম উপেন্দ্ৰনাথ ব্ৰহ্ম ছলজাৰ অফ হিউমেনিটি এৱাৰ্ড এইটো কনফাৰ চেৰেমনি গুৱাহাটী ITIত অনুষ্ঠিত কৰিছে UNB ট্ৰাষ্ট আৰু এফছু মিলি পেলাই আৰু ইয়াত যিটো ৰিচিপেণ্ট এইটো প্ৰফেচাৰ ৰমেশ ভৰদ্বাজ এজন গান্ধীয়ান হয় আৰু এজন সাহিত্যিক হয় আৰু এজন মানৱতাৰ সৈনিক হয়। তো এই কাৰণে আমি সবে আনন্দিত তেনেকুৱা এজন ব্যক্তিক এইবাৰ UNB ট্ৰাষ্টৰ জুৰি বৰ্ডে চিলেক্ট কৰিছে যিয়ে নেকি নিজৰ জীৱনৰ প্ৰত্যেকটো মুহূৰ্ততে বিভিন্ন পিছপৰা জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰি আছে, বিভিন্ন পিছপৰা জাতি জনগোষ্ঠীৰ ভাষা সাহিত্য উন্নয়নৰ কাৰণে কাম কৰি আছে আৰু ৰমেশ ভৰদ্বাজৰ যিটো অৱদান সেইটো যিটো আছে আদিবাসীসকলৰ ট্ৰাইবেলসকলৰ আৰু বিভিন্ন জনগোষ্ঠীৰ প্ৰতি তেখেতৰ যিটো মৰম স্নেহ আৰু সন্মান সেই অৱদানটো সদায় তেখেতে দি আছে আৰু সকলোতকৈ ডাঙৰ কথা তেখেতে এজন ব্ৰাহ্মণ পৰিয়ালৰ হৈ পেলাই সদায় পিছপৰা জনগোষ্ঠীৰ কাৰণে তেখেতে যিটো কাম কৰি আছে সেইটো আমি সঁচাকৈ এইটো এটা আমাৰ কাৰণে এটা শলাগত আমি শলাগ ল'বলগীয়া কথা আৰু সেইকাৰণে আজি এই চেগতে মই ভৰদ্বাজ ছাৰ আৰু তেখেতৰ পৰিয়ালক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ দীৰ্ঘ জীৱন আৰু সুস্থ শৰীৰৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজি উপেন্দ্ৰনাথ ব্ৰহ্ম ট্ৰাষ্ট আৰু নিখিল বড়ো ছাত্ৰ সন্থা যৌথভাৱে মাছখোৱা IT চেণ্টাৰত বিশিষ্ট সাহিত্যিক প্ৰফেচাৰ দিল্লী ইউনিভাৰ্চিটি আৰু গান্ধী ভৱনৰ ডাইৰেক্টৰ প্ৰফেচাৰ ৰমেশ চন্দ্ৰ ভৰদ্বাজ ডাঙৰীয়াক 17তম যি UN ব্ৰহ্ম ছলজাৰ অফ হিউমেনিটি এৱাৰ্ড সেই 2020 চনৰ সেই এৱাৰ্ডটো আজি বঁটা প্ৰদান আমি কৰা হৈছে। যিহেতু 2020 চন ক'ভিডৰ কাৰণে আমি কিছু সময় অলপ পিছুৱাব হ'ব লগা হ'ল, তো ইয়াৰ কাৰণে এই কাৰ্যসূচী আমি সম্পন্ন কৰিলোঁ আৰু আজি আমি নথৈ আনন্দিত যে প্ৰফেচাৰ ৰমেশ চন্দ্ৰ ভৰদ্বাজে ভাৰতত যিখিনি ডাউন ট্ৰডেন কমিউনিটি বা বড়ো জাতিৰ লগত বা বড়ো ভাষাৰ লগত উন্নয়ন কৰাৰ কাৰণে তেওঁ যিখিনি আগভাগ লৈছিল, যোৱাটো 2003 চনত বড়ো ভাষা 8th শিডিউলত অন্তৰ্ভুক্ত কৰাৰ কাৰণে আৰু আজিলৈকে বড়ো মাধ্যম আৰু বড়ো ভাষাক আগুৱাই নিয়াৰ কাৰণে বা গান্ধীয়ান ফিলচফি আৰু গান্ধী চিন্তা বা আদৰ্শৰে তেওঁ ভাৰতীয় সমাজক বা বিভিন্ন জাতি জনগোষ্ঠীক যেনেকুৱা আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁ কাম কৰিছে আৰু আজি আমি 17তম যি উপেন ব্ৰহ্মৰ যি সেনানী বঁটা সেই বঁটাটো আমি তেওঁক দিবলৈ পাই আমি যথেষ্ট আমি ধন্য মানিছোঁ আৰু তেনেকুৱা এজন ব্যক্তি আমাৰ অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি আমাৰ সমস্যা আছে বা আমাৰ ভাষা বা শিক্ষাৰ দিশত যিখিনি সমস্যা আছে তেওঁ যাতে অসমখনৰ বাবে বা ভাৰতবৰ্ষৰ বাবে তেওঁ সেৱা কৰি